মণ্ডল আজি সম্পাদনা সমিতিৰ সকলোকে তেখেতক আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যত জীৱন সুন্দৰ হওক আনন্দৰ হওক সমৃদ্ধি হওক তাৰ বাবে আশীৰ্বাদ কৰিছোঁ শুভেচ্ছা ভগৱান ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু দুলাল বৰুৱা দিৱস আমি চেলেং সকলোৰে হৈ আমি পাতি শৰাই সঁফুৰা তেখেত আৰু এটি সাজ বনা হৈছে লগত এখনি কীৰ্তন ঘোষা তেখেতক অৰ্পণ কৰিছে আৰু এটি সাজ তেখেতলৈ আমি আগবঢ়াইছোঁ আৰু তেখেতলৈ বুলি আমি এখনি সম্বৰ্ধনা পত্ৰ তৈয়াৰ কৰিছিলোঁ এই সম্বৰ্ধনা পত্ৰখনি তেখেতক প্ৰদান কৰাৰ আগতে আমি পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ মাননীয় শ্ৰীযুত চন্দ্ৰপ্ৰসাদ ফুকন দেৱলৈ সম্বৰ্ধনা পত্ৰ নিযুক্তিৰ তাৰিখ 9/11/1998 চন অৱসৰ তাৰিখ 31/3/2023 68 নং 4 দেওধাই প্ৰাথমিক বিদ্যালয় তাৰিখ 31/3/2023 স্থান 68 নং 4 দেওধাই প্ৰাথমিক বিদ্যালয় শিশুৰ চকুত অদূত সপোন ৰোপণ কৰা জীৱন যুদ্ধত বিজয়ৰ মন্ত্ৰ দিয়া সুন্দৰৰ আৰাধনা আৰু সত্যৰ প্ৰতিমূৰ্তি হৈ আদৰ্শ গঢ়া আপুনি শিক্ষক শ্ৰদ্ধা ভাজনে খুব জয় জয়তে 68 নং 4 দেওধাই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা আপোনালৈ নিবেদিছোঁ সশ্ৰদ্ধ প্ৰণিপাত আৰু আন্তৰিক অভিনন্দন সেই মান্যবৰ জ্ঞানৰ পূজাৰী শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত থাকি দেশৰ ধৰণীস্বৰূপ কণ কণ শিশুসকলক জ্ঞানৰ মন্দিৰ আলোকিত কৰা আপোনাৰ জীৱন ধন্য গত 1909 নৱেম্বৰ 1998 তাৰিখৰ পৰা 31 মাৰ্চ 2023 তাৰিখলৈকে সুদীৰ্ঘকাল শিক্ষকতাৰ অমোঘ সাধনাৰে বহু মানৱ সম্পদ দিয়া খনিকৰ হিচাপে নিজকে নিয়োজিত কৰিলে সেই ত্যাগ আৰু সেৱাৰ জাগতিক স্বীকৃতি স্বৰূপে আপোনাৰ বিগত শিক্ষাৱৰ্তী জীৱনৰ প্ৰতি আজিৰ এই পবিত্ৰ ক্ষণত আমি সকলোৱে অক্ষয় বক্ষৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেই মহান আলোকৰ যাত্ৰী জ্ঞান আৰু প্ৰেৰণাৰ পবিত্ৰ থলী আজি এই অৱসৰ অনুষ্ঠানিক বিদ্যালয় বিদায়খনত আমাৰ বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰী তথা সমূহ ৰাইজে আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ুৰ কামনাৰে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এটি শ্ৰদ্ধাৰে শ্ৰীকৃষ্ণকান্ত ফুকন সভাপতি শ্ৰী দুলাল বৰুৱা সম্পাদক পৰিচালনা সমিতি শ্ৰী ৰঞ্জিত ফুকন সভাপতি শ্ৰীযুতা মিনতী নেওগ ফুকন সম্পাদিকা সম্বৰ্ধনা সমিতি আমি এতিয়া এই সম্বৰ্ধনা পত্ৰখনি আমি সন্মানীয় সভাপতি তথা যোগেশ কিশোৰ ফুকনদেৱ আছে ইন্দ্ৰকমল ফুকনদেৱ আছে ছাৰ অকণমান আপুনি সিফালে আমি সকলোকে এটাই মাংগলিক গুৰু দুজনী প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ বিদ্যালয় ঘোষণা সমিতিৰ সভাপতি কৃষ্ণকান্ত ফুকনদেৱে এখনি কৃষ্ণ গীতা লৈ আহিছে তেখেতে সম্বৰ্ধনা জনাব তাৰ পাছতে আছে অংকুৰ ফুকন তাৰপিছত বিস্মিতা তামুলী বাবলি ফুকন ইক্ষা ফুকন অবিস্মিতা ফুকন আস্থাপ্ৰিয়া ফুকন তেজস্বী বৰুৱা দৰ্শনা ফুকন অভিনৱ ফুকন হিমাশ্ৰী ফুকন কৃষ্ণকান্ত ফুকন মঞ্জুশ্ৰী ফুকন তৃষ্ণা ফুকন ঋতিকা ফুকন ৰমিনীয় বাইদেউ জনাব তাৰপিছত আছে অংকিতা ফুকন দেৱশ্ৰী ফুকন আমি প্ৰথমতে আমি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণকান্ত ফুকন দেৱক আমি কিতাপ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ
ৰাজমণি ফুকন আছে তেখেতকো আমি সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আছে উপস্থিত আছে নিৰজ তামুলী ফুকন তেখেতেও আজি বিদায়ী ছাৰক সম্বৰ্ধনা জনাব বিচাৰিছে আমাৰ আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সাহিত্যিক তথা আমাৰ বিশিষ্ট আজি অতিথি শ্ৰীযুত যোগেশ কিশোৰ ফুকনদেৱেও তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছে আমি তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ শ্ৰীযুত বুধিন হাজৰিকাদেৱ আছে তেখেতে জনাব বুলি কৈছে আমি তেখেতকো আমি সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ৰাজমণি ফুকনদেৱে সম্বৰ্ধনা জনাইছে আমাৰ মণি ফুকনদেৱী বাইদেউ আছে তেখেতে সম্বৰ্ধনা জনাইছে আমাৰ বাইদেউ তেখেতে সম্বৰ্ধনা জনাইছে ইয়াৰ পাছতে আমি ক্ৰমান্বয়ে নাম ঘোষণা কৰিম তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱক যিসকল আছে আমি সকলোকে হাজৰক অংকুৰ ফুকনক আমি প্ৰথমতে অনুৰোধ জনাইছোঁ তাৰপিছত বিস্মিতা তামুলী বাবুলি ফুকন তাৰ পাছত আছে অবিস্মিতা ফুকন অবিস্মিতাৰ পাছতে আমি অনুৰোধ জনাইছোঁ আস্থাপ্ৰিয়া ফুকন আস্থাপ্ৰিয়া ফুকন তেজস্বী বৰুৱা দৰ্শনা ফুকন অভিনৱ ফুকন হিমাশ্ৰী ফুকন মঞ্জুশ্ৰী ফুকন তৃষ্ণা ফুকন ঋতিকা ফুকন অংকিতা ফুকন দেৱাশ্ৰী বৰুৱা আৰু শেষত অভিজ্ঞান ফুকন আৰু যদি কোনোবা বাকী থাকি গৈছে তেখেতসকলে নিজে আহি তেখেতক সম্বৰ্ধনা জনাব পাৰিব আজি আমাৰ বিদায়ী আমি এইখিনিতে আমি আমাৰ প্ৰাক্তন শিক্ষক আজিৰ তাৰিখৰ পৰা শ্ৰীযুত চন্দ্ৰপ্ৰকাশ ফুকনদেৱৰ সহধৰ্মিনী আমাৰ মাজত উপস্থিত আছে তেখেতকো আমি আমাৰ তৰফৰ পৰা মান্যভাৱে শ্ৰদ্ধা আৰু সেৱা যাচিব বিচাৰিছোঁ দেৱযানী ফুকনদেৱী তেখেতক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতক আমি আমাৰ সকলোৰে হৈ আমাৰ মৰম শ্ৰদ্ধা সেৱা নিবেদন বিচাৰিছোঁ Kiano
ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপাৰ কটাৰ বাবে লুচি, ভাজি, ৰসগোল্লা একোকে নেখাওঁ। ধন্যবাদ। কবিতাৰ নাম গছজোপা প্ৰকাশক, কবিৰ নাম ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহীৰ অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই।